फ्रेंड्स बबिता पृथ्वी खंतेकले आपनालोকক আকৌ এবাৰ স্বাগতম। আজি মই ভাবিলো ৰেচিপি নিদিও অকনমান কথাকে পাতো আপোনালোকৰ লগত আৰু মোৰ ৰুমটো দেখাম। চাওক মোৰ ৰুমটো, এইটো হয় মোৰ ৰুম। এখন মোৰ বিছনা হয়, এইখন মোৰ বিছনা, এখন মোৰ লগত আনা। আসলতে মই বহুত বস্তু লগত আনা নাই কাৰণ গুৱাহাটীত থকাৰ কথা, সেইকাৰণে ইয়াৰ পৰা ক'লে যে মই বেছি একো আনিব নালাগে, কিন্তু তথাপিও মই বিছনাখন আৰু ড্ৰেছিংখন আনিছিলোঁ। এইখন মোৰ বিছনা হয়, এইখন মোৰ ড্ৰেছিং হয়, আৰু মই আলনাও অনা নাছিলোঁ, এইটো মোৰ আগৰে হওক। এইটো আলনা, এইটো মোৰ হাজবেণ্ডৰ গডৰেজ হয় আৰু গোটেইটো মই কব্জা কৰিছোঁ, গোটেই মোৰ কাপোৰ আছে। তেওঁ কয় তেওঁ পাহৰিয়ে গৈছে এইটো মোৰ গডৰেজ নে আচলতে তেওঁৰ গডৰেজ। এইটো গোটেই কাপোৰ মোৰ। এয়া বিছনাৰ ওপৰত দুখনমান বহী, দুখনমান কিতাপ আৰু এটা পুৰণা, 2-3টামান পুৰণা এলবাম আছে। মোৰ সৰু দেউতা হোৱাৰ ফটো আছে, মই নিশ্চয় দেখাম কেতিয়াবা, আজি নহয়। আৰু এইফালে মোৰ হাজবেণ্ডৰ বেগ, এইটো মোৰ হাজবেণ্ডৰ লেপটপ হয়, আৰু এইফালে এখন খিৰিকী, এখন আগৰে পৰা এইটো ৰুমত থকা বিছনা, এইফালে আছে তলত মোৰ টাংক আৰু ট্ৰলি, এইটো হৈছে হাজবেণ্ডৰ কম্পিউটাৰ। আৰু এটা বস্তু দেখাওঁ হা, এইটো মোৰ হাজবেণ্ডৰ নাম হয়, দেখিছে তলত আচলতে প্ৰিণ্টাৰ আছে, প্ৰিণ্টাৰটোৰ ওপৰত এখন ঢাকি থৈছে, এইটো মায়ে এম্ব্ৰইডাৰী কৰা আৰু মোৰ শাহু মায়ে বহুত ধুনীয়া এম্ব্ৰইডাৰী কৰে। এখন বহি বনাই থৈছে, মই নিশ্চয় এদিন দেখাম হা আপোনালোকক, আজি নহয়, বহুত বস্তু দেখুৱাব আছে। এইটো বুক চেল্ফ আছিলে, বুক চেল্ফ বুলিবলৈ কিতাপ অলপেই আছে তলত, বাকীখিনি মই আচলতে বস্তু সজাই থৈছোঁ। মোৰ গ্লাছৰ ছেট, ডিনাৰ ছেট, কাপ প্লেটৰ ছেট, এইবোৰে সজোৱা আছে। কি আহক এতিয়া মই কি মেকআপৰ বস্তু ইউজ কৰোঁ আজি আপোনালোকক দেখাম। এইটো মোৰ সেন্দুৰৰ টেমা হয়, মোক এইটো শাহুৰ মায়ে দিয়া সেন্দুৰৰ টেমা। ধুনীয়া হয় ন, ভিতৰত সেন্দুৰ আছে আৰু খুব ধুনীয়া হয়। মই ড্ৰেছিঙত ইয়াতে ৰাখি দিওঁ। এইখন মোৰ ফণি হয়, ড্ৰেছিঙত থকা। এইটো মোৰ মেকআপ বক্স আছে, সৰু সুৰা লবৰ চবৰ কিবা কিবি। এয়া চাওক, এইখিনি হৈছে হাজবেণ্ডৰ, এইখিনি হৈছে মোৰ, এইখিনি হৈছে মোৰ, এইখিনি হৈছে মোৰ, এই 3টা মোৰ হয়। বাকীখিনি ওপৰটোত হাজবেণ্ডৰ মুখত ঘঁহা দেখাই আছোঁ। এইটো হাজবেণ্ডৰ বডি লোশ্যন, পাৰফিউমে বেছি ইউজ কৰে। এইখিনি হৈছে মোৰ মেকআপৰ বস্তু, 9 to 5। এইটো লটাছৰ মাস্কাৰা, এইকেইটা হৈছে 9 to 5 লিপষ্টিক। এইটো এটা এইটো কালাৰ বাৰ, মই খুব কম সানো। এইটো লেকমি এক্সুলেট, এইটো হৈছে লটাছৰ আইলাইনাৰ। লেকমি দুটা আছে, এডাল লেকমিৰ কাজল, এডাল এৰিক নে কি হয়। মোক আচলতে যেতিয়া বজাৰ কৰিব গৈছিলোঁ, মোৰ শাহুমা গৈছিলে মোৰ লগত, লিষ্টখন শাহুমাই লিখিছিল। মই কৈছিলোঁ যে আপোনালোকৰ তাত ভাল কোৱালিটি দিয়ক, কিন্তু বেছি দামৰ নিদিব, কম দামৰ ভিতৰত কি আছে দিয়ক। তো দিছিলে। গুৱাহাটীৰ ফেঞ্চিৰ পৰা কৰিছিলোঁ, আচলতে মই পাহৰিয়ে থাকিলোঁ দোকানখনৰ নাম কি আছিলে। এইটো হৈছে লটাছৰ, নামটো চাই লওক, ৰিয়েলি মইশ্চাৰাইজাৰ। এইটো ইয়াতে একেলগে চিৰাম আৰু ফাউণ্ডেশ্যন 2টা আছে। এইটো মেকআপ ফিক্সাৰ, এটা গোলাপ জল, আৰু এইটো এটা চিচি, 2টা আছে চিচি। এইটো হাইলাইটাৰ, এইটো হৈছে কম্পেক্ট, আৰু এইটো লেকমি মই সানো। এইটো এটা হৈছে ক্ৰীম, মই বহুত বাহিৰৰ পৰা আহিছিলে, মই অৰ্ডাৰ দিছিলোঁ আজি যথেষ্ট দিন হৈছে। প্ৰাইচটো আছিলে 999। কামটো যেনেকুৱা আচলতে কামটো বহুত ভাল, আপোনালোকে সানো বুলি ক'লে ইউজ কৰিব পাৰে। বায়'কোৱা বহুত বেছি ভাল হয়, হোৱাইটেনিং ক্ৰীম হয়। আৰু মোৰ এইবিলাক হৈছে
ৰিমুভাৰ এপেনে ৰিমুভাৰ এইটো মোৰ বডি লোশ্যন এইটো মই হেয়াৰ অইল ইউজ কৰোঁ যিটো বহুত ভাল মোৰ চুলি সৰা কমপ্লিট বন্ধ কৰি দিছিলে এইটো এটা হেয়াৰ অইল এইটো মোৰ লগত দিয়া এয়া মোৰ 4টা নেল পলিশ আছে আসলতে মই খুব নেল পলিশ কম গহো আছে 4টা মান তথাপিও লাগে ভেসলিন তলত মোৰ শ্যাম্পু আছে মুভ স্প্ৰে অলপমান সৰিয়হ পিয়ৰ খাটি সৰিয়হৰ মিঠাতেল আৰু এইখিনি হৈছে মোৰ ফুড এইটো হৈছে পাৰফিউম এটো এটা আছে পাৰফিউম পাউডাৰ এটো হল মোৰ ৰুম স্প্ৰে আৰু আপোনালোকক মই এটা বাকেট দেখাম বাকেটটো হৈছে এটো মোৰ সানসিল্ক শ্যাম্পু ইয়াতে থাকে আসলতে হাজবেণ্ডে যেটো ব্যৱহাৰ কৰে এয়া মোৰ শ্যাম্পু ডেইলি কেয়াৰ শ্যাম্পু এটো মোৰ হৈছে কন্ডিশনাৰ এটো এটা কন্ডিশনাৰ আসলতে এটো শেষ হৈছিল কাৰণে হাজবেণ্ডে মোক এটো আনি দিছিলে এইটো এটা হৈছে ময়শ্চাৰাইজাৰ শ্যাম্পু এইটো ডেটল এইটো হৈছে মোৰ এটো থাকে আৰু মই ব্যৱহাৰ খুব কম কৰো এটা লৈছে ব্ৰাছ তো এইটো হৈছে মোৰ বাথৰুমলৈ নিয়া কিটা বস্তু দেখাইছে এইকিটা হৈছে মোৰ মেকআপৰ ব্ৰাছ কিন্তু ব্যৱহাৰহে কৰা নহয় থাকাটা আছে আজি মনত পৰিলে কাৰণে উলিয়ালো আপোনালোককো দেখালো আৰু মোৰ ভিডিওটো চাই কেনে লাগিল মোক জনাব নাপাহৰিব